নমস্কাৰ আজি আলোচনা কৰিম polity পাৰ্টৰ কেইটামান অতি ইম্পৰ্টেন্ট কোৱেশ্চন গতিকে ভিডিওটো শেষলৈকে চাব কোৱেশ্চন নম্বৰ 1 ভাৰতৰ সংবিধানৰ ৰচনাৰ কাম কেতিয়া শেষ হয় গতিকে ভাৰতৰ সংবিধান ৰচনাৰ কাম কেতিয়া শেষ হয় 1949 চনৰ 16 নৱেম্বৰত কোৱেশ্চন নম্বৰ 2 কেতিয়া ভাৰতৰ সংবিধান গৃহীত আৰু কাৰ্যকৰী হয় 1950 চনৰ 26 জানুৱাৰী গতিকে এইবোৰ অতি ইম্পৰ্টেন্ট কোৱেশ্চন ভাৰতৰ সংবিধান ৰচনাৰ কাম কেতিয়াৰ পৰা আৰু কেতিয়া শেষ হয় 1949 চনৰ 16 নৱেম্বৰত আৰু সংবিধান কেতিয়া গৃহীত আৰু কাৰ্যকৰী হয় 1950 চনৰ 26 জানুৱাৰী তাৰিখে কাৰ্যকৰী হয় Question number 3 ভাৰতৰ সংবিধানৰ কিমানটা অনুবন্ধ অনুসূচী আৰু অধ্যায় আছে এটো অতি ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে ভালদৰে চাই যাব ইয়াত 395টা অনুবন্ধ আছে 12টা অনুসূচী আৰু 22টা অধ্যায় আছে ইয়াৰ যিকোনো এটা সুধিব পাৰে কোৱেশ্চন পৰীক্ষাত আহিব পাৰে কিমানটা অনুবন্ধ আছে 395টা কেইটা অনুসূচী আছে 12টা কেইটা অধ্যায় আছে 22টা অধ্যায় আছে Question number 4 সংসদত কি সদন থাকে এটো আপোনালোকে নিশ্চয় জানে লোকসভা আৰু ৰাজ্যসভা সংসদত লোকসভা আৰু ৰাজ্যসভা সদন থাকে Question number 5 ৰাজ্যসভাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে 12 জন ৰাজ্যসভাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে 12 জন আপোনালোকে যদি ভিডিওটো চাই উপকৃত হৈছো বুলি ভাবে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব Question number 6 ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় ডক্টৰ ভীমৰাও আম্বেদকাৰ গতিকে ৰাজ্যসভাৰ কিমানজন সদস্যক ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে 12 জন আৰু ভাৰতৰ সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় ডক্টৰ ভীমৰাও আম্বেদকাৰ হৈছে ভাৰতৰ সংবিধানৰ পিতৃ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ পৰা লোকসভালৈ অধিক সদস্য নিৰ্বাচিত হয় এটো অতি ইম্পৰ্টেন্ট কোৱেশ্চন কোনখন ৰাজ্যৰ পৰা উত্তৰ প্ৰদেশ 80 জন সদস্য নিৰ্বাচিত হয় ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ পৰা লোকসভালৈ অধিক সদস্য নিৰ্বাচিত হয় Question number 8 প্ৰথম লোকসভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হয় প্ৰথম লোকসভা অনুষ্ঠিত হয় 1952 চনত 1952 চনত প্ৰথম লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰা হয় Question number 9 লোকসভাৰ দুখন অধিৱেশনৰ মাজত সময়ৰ ব্যৱধান কিমান গতিকে লোকসভাৰ দুখন অধিৱেশনৰ মাজত ব্যৱধান হৈছে 6 মাহ Question number 10 পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী হয় আনসাৰ 1959 গতিকে 1959 ৰ পৰা পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী হয় আৰু লোকসভাৰ দুখন অধিৱেশনৰ মাজত সময়ৰ ব্যৱধান হৈছে 6 মাহ গতিকে মোৰ চেনেলটো যদি আপোনালোকে প্ৰথম চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু জব ৰিলেটেড নিউজৰ লগতে জিকে ভিডিওসমূহ পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো ক্লিক কৰি অল কৰি ৰাখিব